বঙাইগাঁও জিলাৰ বিভিন্ন অঞ্চলত আই নদীৰ গৰাখহনীয়াই কাল ৰূপ ধাৰণ কৰিছে। জিলাখনৰ সৃজনগ্ৰাম ৰাজচক্ৰৰ অন্তৰ্গত হুৰামাৰা বৃদ্ধবাসী লালমাটি বালাজানী চেঁচাপানী আদি অঞ্চলত আই নদীৰ প্ৰবল খহনীয়াই নিদ্ৰাহৰণ কৰিছে নৈপৰীয়া ৰাইজৰ। বিশেষকৈ ৩-৪ দিন ধৰি হুৰামাৰা বৃদ্ধবাসী অঞ্চলসমূহত খহনীয়াই কালৰূপ ধাৰণ কৰাত গাঁওবাসী শংকিত হৈ পৰিছে। মতে আজি ৩ দিন ধৰি ইয়াত ভাঙি আছে, কোনো ENDৰ মানুহ নাছিল। একেজন আছিল কৰ্মচাৰী, সি আহি কি কৰিব? কোনো ইঞ্জিনিয়াৰ নাই, কালিহে আহিছে আৰু আজি আহিয়ে গ'ল। লাষ্ট পৰ্যায়ত পৰি গৈছে। এতিয়া কি হ'ব? আৰু এইটো চচেছ যদি ভাঙে, এইটো চচেছ ভাঙিলে এতিয়া বহু নষ্ট হৈ যাব, গাঁও একদম হেৰি হৈ যাব, বহু অঞ্চল ধ্বংস হ'ব। তাৰ পৰা আৰু কি হ'ব? মানুহখিনি অলপ হাৰাশাস্তি হ'ব। আপোনাৰ ঠাইখনৰ নাম কি? আমাৰ ঠাইখনৰ নাম হৈছে হুৰামাৰা। হুৰামাৰা আৰু বৃদ্ধবাসী একেলগে। হুৰামাৰা বৃদ্ধবাসী সেইপিনে। সেয়ে আপোনালোকৰ জনপ্ৰতিনিধিক খবৰ লৈছিল নেকি? নাই, কোনো লোৱা এম এল এ অহা নাই? কোনো অহা নাই। জিলা প্ৰশাসনৰ কোনোবা আহিছিল? জিলা প্ৰশাসনৰ চিভিল এছটো আহি গৈছিল, অলপ আগতে আজি আহি গ'ল। ইফালে জলসম্পদ বিভাগৰ পালমৰা দায়িত্বৰ লগতে নিম্ন মানদণ্ডৰ পাৰ্কোপাইন আদিৰ কামবোৰে ৰাইজক ক্ষোভিত কৰি তুলিছে। আমাৰ নদীখিনিয়ে বিৰাট সমস্যা কৰি আছে, হয় না? গাছের ডানি ফেলে আমার কিবা সহায় আছে না? রক্ষা নাই আমার একো, চিন্তা করছা? আমাক এতিয়া উপরা পানীও আমাক ডাবে আছে, আমাক নদীও আমাক ডাবে আছে। আমি মরিম কত? আমাক রিলিফ দি আছে 2 কেজি চাউল, 5 কেজি চাউল। আমার এত চলি পলি আমার পড়া শুনার ইমান প্রেসার পাই আছে, চিন্তা করছা না? হাইগিলা আমি এই এক মরণ দিয়া উঠা হাঙ্গা মানুহ। আমাক নদী কিমান দূৰৰ পৰা খেদি আহি আছে। এই গাছের ডানি দিয়ে আমাৰ কিবা ৰক্ষা আছে নাকি? উল্লেখযোগ্য যে এই বৃহৎ অঞ্চলটোৰ এইসমূহ সমস্যা দেখিও কুম্ভকৰ্ণ নিদ্ৰাত স্থানীয় বিধায়ক আব্দুল হাই নাগৰী। সেয়েহে নৈপৰীয়া ৰাইজে শীঘ্ৰে ইয়াৰ স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনাইছে। সৃজনগ্ৰামৰ পৰা ডালিম ৰায়ৰ সহযোগত চন্দন মেধিৰ ৰিপৰ্ট।